ইউটিউব চেনেল। এইটো মোৰ প্ৰথম ব্লগ। আজি মই গৈ আছোঁ মৃত্যুঞ্জয় মন্দিৰত। বহুত দিনৰ আশা এটা পূৰণ হ'ব। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। মই আপোনালোকক লৈ গৈ আছোঁ তালৈ। কি কৰোঁ দেখাই আছোঁ। নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম। আজি মই গৈ আছোঁ মৃত্যুঞ্জয় মন্দিৰলৈ। এইটো মোৰ প্ৰথম ব্লগ, গতিকে যদি কিবা ভুল হয় ক্ষমা কৰিব। কেমেৰাৰ আগত কথা কোৱাটো মোৰ বাবে নতুন অভিজ্ঞতা। যদি ক'ৰবাত ভুল হৈছে অনুগ্ৰহ কৰি কমেণ্টত জনাব দেই। আপোনালোকৰ পৰামৰ্শই মোক আৰু নতুন ভিডিঅ' বনাবলৈ সহায় কৰিব। আশা এটা পূৰণ হ'বলৈ গৈ আছে। মই মৃত্যুঞ্জয় মন্দিৰত যাম। আমি পৰিয়াল লৈ আহিছোঁ। তাত কি কৰোঁ আপোনালোকক দেখাম। আপোনালোকে মোৰ ভিডিঅ'টোত মৰম দিব বুলি আশা কৰিছোঁ। মোক ছাপোৰ্ট কৰিব। এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়। এতিয়া মই মন্দিৰৰ ফালে গৈ আছোঁ। বাটৰ দৃশ্যবোৰো বহুত ধুনীয়া লাগিছে। প্ৰথমবাৰৰ বাবে ব্লগ বনাই আছোঁতো, সেয়েহে অলপ নাৰ্ভাছ লাগিছে। কি কওঁ কি নকওঁ তেনেকুৱা লাগি আছে। মানে অলপ ভালো লাগি আছে। আপোনালোকৰ লগত মুহূৰ্তবোৰ শ্বেয়াৰ কৰিব পাৰিছোঁ। আপোনালোকে বেয়া নাপাব দেই। মই ফাৰ্ষ্ট ভিডিঅ' বুলি বহুতবাৰ চিঞৰি আছোঁ। আপোনালোকে আমনি পাব পাৰে। ভিডিঅ'টো শেষ হ'লে চাব স্কিপ নকৰাকৈ, তেতিয়া অলপ হ'লেও কিবা শিকিব পাৰিব বুলি মোৰ বিশ্বাস। এয়া মই দেখিছেনে গাড়ীৰ পৰা বস্তুবিলাক ওলাই লৈছোঁ। এটা কথা, ভিডিঅ' বনোৱা ইমান সহজ কথা নহয় দেই। বাপৰে, মই এইটো ভিডিঅ' বনাই একদম পগলা হৈ গৈছোঁ। পগলা হ'লেতো নহ'ব, কাৰণ ভিডিঅ' বনাম বুলি বহুত দিন আগৰে পৰা ভাবি আছোঁ। এটা ইউটিউব চেনেল খুলিম, তাত মই ভিডিঅ' বনাম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব, মৰম দিব। মোৰ মোবাইলৰ ষ্ট'ৰেজবিলাক সোনকালে ভৰ্তি হয়। এতিয়াৰ পৰা আৰু ভৰ্তি নহয় আৰু। মই এনেকৈ ভিডিঅ' ৰেকৰ্ড কৰি আনি ইউটিউবত দিম। আপোনালোকেও অলপ চাব, আৰু মোৰো কেতিয়াবা মন গ'লে মই চাব পাৰিম যে মই কেনেকৈ গৈছিলোঁ, কি কৰিছিলোঁ। এইবিলাক ইয়াতে সাঁচি ৰাখিছোঁ। মন গ'লে চাব পাৰিম। ইউটিউবটো হোৱাৰ পৰা আমাৰ বহুতো সহজ হৈছে ন। কাৰ সহজ হৈছে কমেণ্ট কৰিব দেই। এয়া দেখিছেনে কথা কওঁতে আহি পালোঁ মৃত্যুঞ্জয় মন্দিৰলৈ মই প্ৰৱেশ কৰিলোঁ। এই ৰাস্তাটোৰে সোমাই গৈ থাকিলোঁ। আহি পাৰ্কিং বহুত দূৰৰে পৰা আছিল। আমি তাত গাড়ী নৰখি আহিলোঁ। এয়া দেখিছে ভোলেনাথ, জয় শিৱ বাবা। এয়া আহি পালোঁ। আপোনালোকে দেখা পাইছেনে? মন্দিৰৰ পৰিৱেশটো বহুত ধুনীয়া। ইয়ালৈ আহি বহুত ভাল লাগিছে। মই ভাবিলোঁ এই অভিজ্ঞতাটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকে মন্দিৰৰ সৌন্দৰ্যটো দেখা পাইছেনে? স্থাপত্য পৰিৱেশ দুয়োটাই খুব ধুনীয়া। ইয়ালৈ বহুত ভক্ত আৰু পৰ্যটক আহে। ময়ো আজি ইয়ালৈ আহি বহুত শান্তি পাইছোঁ, বহুত ভাল লাগিছে। এই দেখিছেনে? ৰ'ব মই আপোনালোকক দেখাই আছোঁ ভালকৈ। আৰু এটা কথা, ইয়ালৈ আহিহে গম পালোঁ, এই নগৰ শিৱ মন্দিৰত আপোনালোকে কোনো দিন আদা আৰু নিমখ লৈ নাযাব। মই লৈ গৈছিলোঁ, ফিৰাই আনিব লগা হৈছিল। তাত ফাইনেলি ড্ৰিম পূৰণ হ'ল। মৃত্যুঞ্জয় মন্দিৰত আহা। সঁচাকৈ ক'ব লাগিব দেই, ইয়ালৈ আহি কিবা এটা ভাল লাগিছে দেই মোৰ। আহি পালোঁ। এতিয়া আমি নৈবাত আগবঢ়াওঁ। পিছৰখিনি দেখুৱাই আছোঁ। আমাৰ যাই পাওঁতে পলমে হৈছে। তথাপিও ঘৰৰ পৰা এখন নৈবাত লৈ গৈছিলোঁ। 12টা বজাৰ আগত দিলে অলপ ভাল লাগে আৰু মনটো। বহুত দিন আগতে ভাবিছিলোঁ যেতিয়া শিৱ বাবাক দৰ্শন কৰিম নগাঁও, তেতিয়া এখন নৈবাত আগবঢ়াম। বহুত বাধা বিঘিনি আহি আছেতো। জীৱনটো কোনফালে গতি কৰি আছে আকৌ ঠিকেই নাই। বাবে বাবাই অলপমান চাই যাতে। সকলোৰে বাবে মই সেৱা প্ৰাৰ্থনা কৰিছোঁ যে অসমবাসী ৰাইজ ভালে থাকে। এয়া বাইদেৱে সহায় কৰি দিছে নৈবাতৰ যোগাৰত। মই চাকি বন্তি যোগাৰ কৰিছোঁ। তাত লগোৱাৰ আগত প্ৰথমে নৈবাতখন দি আহিব লাগিব। আমি এতিয়া যোগাৰ পাতি কৰি ল'লোঁ। চবখিনি ধুই পখালি লৈছোঁ। ভিনদেউৱে নাৰিকল কাটি দিছে। মই চাকি বন্তি আগত লৈছোঁ। এতিয়া নৈবাতখন লৈ যাওঁ ওপৰলৈ। ওপৰত দি আহোঁগৈ। এয়া নৈবাতখন ওপৰত দি আহোঁ। সেৱা কৰি ল'লোঁ। এতিয়া নৈবাতখন লৈ যাই আছোঁ। মোৰ লগত এয়া বা কাষত ভাগিনী আছে। ওপৰলৈ উঠিলোঁ। কাষত মানুহ দেখা পাইছিলোঁ, চিনাকি যেন লাগিল। অলপ ৰখিলোঁ, চালোঁ। তাৰপিছত আকৌ আগুৱাই গ'লোঁ নৈবাতখন দিবৰ কাৰণে। সঁচাকৈ তাত যাই পোৱাৰ পিছত কিবা মোৰ ঘৰলৈ আহিব মন যোৱা নাছিল। কিবা মনটো শান্ত পৰিছিল। ইমান দিনে ভাবি থকা সপোনটো আজি মোৰ পূৰণ হ'ল। সেইবাবে মনটো অলপমান ভাল লাগিছে, শান্তি লাগিছে। নৈবাতখন আগবঢ়াই দিলোঁ। দিয়াৰ পিছত হৈ গ'ল, লৈ আহিলোঁ। ইয়াতে মই চাকি বন্তি জ্বলাই ভগৱানৰ নামত আশীৰ্বাদ ল'লোঁ। আৰু আপোনাৰ প্ৰায় 4 বছৰ আগৰে পৰা সপোন আছিল নগাঁও যোৱা, নগৰ শিৱ মন্দিৰলৈ যোৱা। আজি ফাইনেলি মোৰ সপোনটো পূৰণ হৈ গ'ল। এয়া গোটেইখিনি হৈ গ'ল। এয়া দেখিছেনে? সেৱা কৰি ল'লোঁ।
আমার হৈ গ'ল আমার হৈ গ'ল আমি দুটা অলপমান ফটো উঠিলোঁ ৰিল বনালোঁ তাত সেৱা কৰিলোঁ সেৱা চেৱা কৰি হৈ গ'ল হোৱাৰ পিছত ফুট ল'লোঁ ফুট লৈ কোনে কোনে ভাল পায় মই কিন্তু বহুত ভাল পাওঁ যেতিয়া ৰঙা ফুটটো কপালত থাকে বহুত ভাল লাগে বগা সাজযোৰ মোৰ বৰ প্ৰিয় সেইবাবে বগা সাজযোৰে তালৈ পিন্ধি গৈছিলোঁ এয়া এতিয়া হৈ গ'ল প্ৰসাদ খাই আছোঁ সকলোৱে মিলি প্ৰসাদ খাই আমি এতিয়া শংকৰদেৱৰ জন্মস্থানলৈ যাম ইয়াতে বেছি পলম নকৰোঁ এয়া দেখিছেনে ৰ'বই নোৱাৰে বুলিও এই বাৰ্বিকেইটা দেখি কিন্তু পিছে ল'ব নোৱাৰিলোঁ যিমানহে দাম বাপৰে আপোনালোকৰ ভাল লাগিছেনে চাওকচোন বহুত ধুনীয়া ধুনীয়া বাৰ্বি ওলাইছে দে এটা যদি কিনিব পাৰিলোঁ হয় ভাল লাগিলে বহুত দাম নোৱাৰিলোঁ ল'বৰ কাৰণে এয়া এবাৰ দেখুৱাই দিছোঁ এয়া আমি এতিয়া তাৰ পৰা ওলাই দিওঁ তাৰ পৰা ওলাই দেখা পালে আইচক্ৰীম এই দুটা আইচক্ৰীম লগা হ'ল আৰু আমি তাৰ পৰা ওলাই দিলোঁ এতিয়া গৈ আছোঁ শংকৰদেৱৰ জন্মস্থানলৈ আমি আহি পাই গ'লোঁ আমি এতিয়া আহি পালোঁ বৰদোৱা বৰদোৱাৰ আলিপুখুৰীটো চাম আৰু আপোনালোককো দেখাম ব'লক এইটো হৈছে আলিপুখুৰী আৰু ইয়াত শংকৰদেৱৰ বিষয়ে কৈছিল আপোনালোকে নিজে শুনি লওক কি কৈছে আকাশী গংগাখন শংকৰদেৱে মধ্য ৰাতি আকাশৰ পৰা নমাই অনাৰ কাৰণে ইয়াৰ নাম আকাশী গংগা আকাশী গংগাখন শংকৰদেৱে মধ্য ৰাতি আকাশৰ পৰা কিয় নমাই আনিবলগীয়া হৈছে শংকৰদেৱৰ দিনত বৰদোৱাত পানীৰ ফুল অভাৱ হৈছিল ফুল পানীৰ অভাৱ হৈছিল অনাবৃষ্টি হৈছিল পানীৰ অভাৱ হোৱাৰ কাৰণে সেই কুঁৱাটোৰ পানী শংকৰদেৱে খাইছে শংকৰদেৱে গা ধুইছে কিন্তু শংকৰদেৱৰ লগততো মই অলপ আগত কৈছোঁ চকুৰি ছজন ভকত থাকে মানে 126জন 126জন ভকতৰ এজন ভকতৰ সেয়া পানী কোনো গ্ৰহণ নকৰে কিয় গুৰুজনৰ পানী কিন্তু 126জন ভকতে আকৌ শংকৰদেৱৰ লগত বহি নাম কীৰ্তন কৰিব লাগে এই কথা শুনিয়ে আমি নতুনকৈ বনোৱা শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰলৈ ওলালোঁ মোৰ মোবাইলত বেছি চাৰ্জ নাই আপোনালোকক কিমানখিনি দেখুৱাবলৈ পাৰিম মই নাজানো ভিডিঅ'টো চাই থাকক এয়া পাই গ'লোঁ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ ফাইনেলি আমি শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ আহি পালোঁ এতিয়া ভিতৰলৈ প্ৰৱেশ কৰোঁ আপোনালোকে যদি ইয়ালৈ যায় পৰম্পৰাগত অসমীয়া সাজপাৰ পিন্ধি যাব নহ'লে ইয়াতে প্ৰৱেশ কৰিব নিদিয়ে আৰু ল'ৰাসকলে ধুতি পিন্ধিব লাগিব বন্ধুসকল আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি এই ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব চাৰ্জ নাই আপোনালোকক ইমানখিনি দেখুৱাব নোৱাৰিলোঁ আৰু এদিন আহিম আহি আপোনালোকক দেখুৱাম এতিয়া বাই বাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ